দিয়ে শোনা তো শিওর আছে মানে শুনিয়ে দিই যে দিনটা বসিয়া খাবা লাগছে ওষুধ দিয়ে বেলেগ ধরিয়ে লাগে না আগবাড়ি হাতত ঠিক করে মারামারি কৰি আছে আৰু আহি লেবেৰজান হৈ পৰিছে মহামায়া মন্দিৰৰ কপিকুল কোভিডৰ বাবে দৰ্শনাৰ্থীৰ অভাৱত খাদ্য সংকটত পৰিছে মহামায়া মন্দিৰৰ কপিকুল মন কৰিবলগীয়া কথা যে যি সময়ত কোভিড-19ৰ বিধিয়ে সকলো দিশতে কাল ৰূপ ধাৰণ কৰিছে ঠিক তেনে সময়তে দৰ্শনাৰ্থীৰ অভাৱত তীব্ৰ খাদ্য সংকটত পৰিছে এই জাক কপিকুল দৃশ্যটি আকৌ এবাৰ মন কৰকচোন উল্লেখযোগ্য যে ধুবুৰী জিলাৰ বিলাসীপাৰা সীমান্তৱৰ্তী মা মহামায়া মন্দিৰৰ চৌহদত থকা কপিকুলে ভুগিছে তীব্ৰ খাদ্য সংকটত আৰু তেনে কপিকুলসকলৰ মাজত প্ৰতিদিনে খাদ্য যোগান ধৰি আহিছে বিভিন্ন হৃদয়ৱান ব্যক্তি আৰু তেনে স্থলত প্ৰতিদিনে খাদ্য যোগান ধৰি আহিছে বিভিন্ন হৃদয়ৱান ব্যক্তি কিন্তু এইবাৰ খাদ্য সামগ্ৰী লৈ অহা দেখা গ'ল চাপৰৰ চেফ নামৰ NGO এটাই আৰু বুগুৰিবাৰী মহামায়া মন্দিৰৰ কপিকুলৰ বাবে ওলাই আহিল চাপৰৰ চেফ নামৰ এটা NGOয়ে মানুহৰ লগতে মহামাৰী কোভিডৰ ফলত তীব্ৰ খাদ্য সংকটত পৰিছে একাংশ জীৱ জন্তু আৰু তেনে সময়ত শক্তিপীঠ মা মহামায়া মন্দিৰৰ চৌহদত থকা শ কপিকুল পশু পক্ষীয়ে এতিয়া দৰ্শনাৰ্থীৰ অভাৱত খাদ্য সংকটত পৰা দেখা গৈছে কিয়নো কোভিড বিধিৰ ফলত মন্দিৰটোত বন্ধ হৈ পৰিছে ভক্তপ্ৰাণ ৰাইজৰ যাতায়াত আৰু যাৰ ফলত ধৰ্মীয় স্থলসমূহৰ লগতে পৰ্যটন স্থলসমূহত মানুহে যোগান ধৰা খাদ্যৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থকা জীৱ জন্তুবোৰ যথেষ্ট খাদ্য সংকটত পৰিছে কিন্তু তেনে সময়ত একাংশ হৃদয়ৱান ব্যক্তিয়ে খাদ্য সামগ্ৰী বিতৰণ কৰি এক সুন্দৰ নিৰ্দেশনা দাঙি ধৰাৰ লগতে এইবাৰ চাপৰৰ এটা NGOয়ে ওলাই আহিছে বিশেষ কৰি ঐতিহ্যমণ্ডিত মহামায়া মন্দিৰত থকা বান্দৰ ৰাছা আদি NGOটোৱে বিগত বছৰৰ দৰে এইবেলিও খাদ্য সংকটৰ পৰা এই কপিকুলসকলৰ খাদ্য সামগ্ৰী যোগান ধৰি পুনৰবাৰ প্ৰমাণ কৰিলে মানৱ শ্ৰেষ্ঠ জীৱ আমি আমাৰ এটা চাপৰত এটা ছেফ অৰ্গেনাইজেশ্যন আছে NGO ইয়াত আমি এইবেলিয়ে নহয় ইয়াৰ আগতো আমি এই পশুপালকৰ কাৰণে দেখিছোঁ যে লকডাউনৰ সময়ত তেওঁলোকৰ খাদ্যৰ অভাৱ হয় যোৱাবাৰো আমি এনেকৈ একমাহ ধৰি এওঁলোকক খোৱা বোৱা কৰিছিলোঁ এইবুলিও আৰম্ভ কৰিছোঁ আমি এইটো জানো যে এওঁলোকে যেতিয়া যাত্ৰীবোৰ আহে যাত্ৰীবোৰৰ পৰা তেওঁলোকে বহুত খাবৰ বস্তু পায় এতিয়া যাত্ৰী যিহেতু নাহে পক্ষীকুলৰ ইয়াতে যি স্নানঘাটৰ যি হাঁহ আছে ছাগলী আছে বান্দৰ আছে এওঁলোকৰ অত্যন্ত খাদ্য সংকটত পৰিছে প্ৰতি বছৰে আহোঁ এই বছৰো আহিছোঁ আমি ভাবোঁ যে ৰাইজে এইবুলি বৃক্ষৰোপণৰ দিনাখন চহৰে বৃক্ষৰোপণ নকৰি পেলাই তেওঁলোকে যদি পাহাৰত গৈ পেলাই কঁঠাল গছ আম গছ শিলিখা আমলখি এইবোৰৰ গছ ৰুলেহেঁতেন ভৱিষ্যতত এইলৈকে পশু পক্ষীৰ খাদ্য হ'লহেঁতেন আমি এই ছেফ অৰ্গেনাইজেশ্যনে এনেকৈ প্ৰতি বছৰে কৰি থাকোঁ পৰিৱেশৰ দিনাখনো আৰু আমি আমাৰ লগত এই ছেফ অৰ্গেনাইজেশ্যনৰ লগত আমাৰ প্ৰমীলাৰাণী ব্ৰহ্ম আছিলে লগতে গৌৰাং খাছৰ যি মিলিটাৰী ডিপাৰ্টমেণ্টৰ মানুহবোৰ তেওঁলোকেও আমাক সহায় কৰিছিল ফৰেষ্ট ডিপাৰ্টমেণ্টকো আমাক সহায় কৰিছিল গছপুলি ৰুবৰ কাৰণে গতিকে তেওঁলোককো আমি ধন্যবাদ জনাইছোঁ আৰু আজি ইয়াত আহি পেলাই এটাই লক্ষ্য কৰিলোঁ যে তেওঁলোকে যে খাদ্যৰ অভাৱ ইমান হাও ধৰা কৰি তেওঁলোকে খাব আৰম্ভ কৰিছে যেনে কেতিয়া খাব পৰা নাই এনেকুৱা এটা অৱস্থাত দেখি বৰ দুখ লাগিছে আমি আমাৰ ঘৰত এই লকডাউনত হ'লেও পোলাও মাংস খাওঁ কিন্তু এওঁলোকে দুমুঠি খাবৰ কাৰণে অভাৱত আজি ইমান হৰা কৰিছে এইখিনিয়ে আমাৰ বক্তব্য আজি আমি এওঁলোকক বুট দিলোঁ আৰু বিস্কুট দিলোঁ বিস্কুট আপেল এনেকৈ কল এনেকৈ দিছিলোঁ